নমস্কাৰ, মই নীনা বৰুৱা আৰু মোৰ ইউটিউব ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। দিনত যিহেতু নাটকৰ প্ৰেক্টিছ আছিলে, মই যোৱাটো ভিডিঅ'ত কৈছিলোঁৱে, আৰু নাটকৰ প্ৰেক্টিছ কৰি আহি থাকোঁতে মোক পৃথ্বীৰাজে কল কৰিলে যে আমাৰ ইয়াত নৃসিংহ মুৰাৰী ভাওনা এখন পতা হৈছে, তই তাত লক্ষ্মী চৰিত্ৰটো অভিনয় কৰিব লাগিব। আজি পিছে বৰ আখৰা দেই, বৰ আখৰালৈকে সিহঁতি লক্ষ্মী বিচাৰিয়ে নাপালে আৰু সেইকাৰণে মোকে মাতিলে। তাৰপাছত বেছি নাই বাৰু, 2টা চিন আছে। মই কৈছোঁ যে নকৰোঁ, কাৰণ প্ৰেক্টিছ নাই ন। আজি যিহেতু বৰ আখৰা, আকৌ বেয়া হ'ব, পিছত আকৌ মোৰ নিজৰে বেয়া লাগিব। তাৰপিছত হ'ব দে আৰু বোলো কৰি দিওঁ, সেনেকৈ ক'লোঁ। আজি হৈছে 10 ফেব্ৰুৱাৰী, আজি ভাওনা, আৰু মই বিপ্লৱীহঁতৰ ঘৰলৈ গ'লোঁ, তাতে ওলাই ল'লোঁ, আৰু লুনা ঘৰৰ পৰাই ওলাই আহিছে। বিপ্লৱীহঁতৰ ঘৰটো নামঘৰটোৰ ওচৰতে, সেইটো কাৰণে সেইটো কৰাৰ তাত সুবিধা হ'ল। এটা কথা মনটো বহুত বেয়া লাগি আছে, মোৰ ওচৰত ভিডিঅ' ক্লিপ আৰু আছিলে, কিন্তু ভিডিঅ' ক্লিপবোৰ কেনেকৈ জানো ডিলিট হৈ গ'ল, মই এতিয়া বিচাৰিয়ে পোৱা নাই, সেইকাৰণে দিবই পৰা নাই ইয়াত।
কমলা বিনোদ বিলাসে সৃষ্টিৰ ৰহস্য ব্ৰহ্মকুলৰ Soy Hironek Kaminare! Soy Hironek Kaminare! Soy Hironek Kaminare! বাধা দিয়া ভক্তি অনুসৰি নির্লজ্জ দেবতা সেই ভয়াতুর পুরন্দর রমণীর না সমস্ত মুখ লুকুয়াই পাত কিবার নষ্ট করিয়ে ও ভেদ দিওয়াল সুরের তোর আক্রমিত এই অমরাবতী পুরো নন্দন কত ভিক্ষা আগে কত ভিক্ষা মকন এই ভিক্ষা দেবতা বলি জগতক প্রবঞ্চনা করি নিজর যক করিস নিজে এই কবে আজি দেব ধ্বংস বিশ্ব ধ্বংস একমাত্র লক্ষ্য জীবন নালাগে মুখান কথা জানো জন্মই ভালদৰে কিনো দৰে পুত্ৰলা এ কৰিদা দিতি
মামা তেমন জীবন আমার